নমস্কাৰ বন্ধুসকল, কি খবৰ? তো সকলোৱে গমে পাইছে দুৰ্গা পূজা চলি আছে। তো বহুত জেগাত মানে আপোনালোকে গমে পাইছে পূজা হৈ আছে। তো আমি নলবাৰীতে মানে বেলশৰত এখন ডাঙৰ পূজা মানে হৈ আছে। তো সকলোৱে জানে, গমেই পায় বেলশৰত কিমান ডাঙৰ পূজা হয়। তো আমি এতিয়া মানে মই আৰু মোৰ দাদা এজন আছে, আমি গোটেইকেইটা মানে একেলগে মানে বেলশৰত যাম। পূজা আপোনালোকক গোটেইখিনি দেখুৱাম। আৰু আজি বলি আছে, তো বলিত কেনেধৰণৰ কি হয়, কিমান মানুহ হয়, গোটেইখিনি আপোনালোকক দেখুৱাই যাম। তো ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বলক। তলত বহিছে তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে ৰভা তলত বহিছে তাকে দেখি কইনা ঘৰৰ কোলা গধ উঠিছে। ফাইনেলি আহি পালোঁ মানে বেলশৰ পূজা। তো এতিয়া গাড়ীখন আমি পাৰ্ক কৰিব লাগিব। তো পাৰ্কিঙৰ জেগাত আমি দি দিওঁ গাড়ীখন। তো ইয়াৰ মানে দাদাজনে মানে পাৰ্ক কৰি আছে, মানে 30 টকা লৈছে গাইছ। তো পাৰ্কিং কৰি আপোনালোকক ভাল মানে পূজাস্থলীলৈ লৈ গৈ আছোঁ। মানে এয়া আমি গৈ আছোঁ এতিয়া পূজাস্থলী। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব, কি হয় কি নহয়। বম লাগিব, বম গাইছ। হৰি মূৰৈ হাততে কলচি মানে বলি দিব। তো আমি শুনামতে 62 মানে গৈছে মানে বলি। তো আমি এতিয়া 26ত আছোঁ চাই। তো ভালেই লাগিল চাই, আৰু হয়তো আপোনালোকৰ নিশ্চয় ভালেই লাগিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। এতিয়া বলি আৰম্ভ হৈছে। বলি কেনেকৈ কি কৰে আপোনালোকে হয়তো সকলোৱে জানে, আমাৰ মানে বেছিকৈ মানে কোৱাৰ প্ৰয়োজন নাই। তো গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু বেছি মজা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। গতিকে চাওক। কমেণ্ট দিছে আমাৰ বাহঁতৰ যদি অলপ সময় লৈছে, ডাঙৰসকলে সময় লৈ বাবে মাত্ৰ সজাই জনাই তুলিছে। আৰু শালৰ পৰা জৱানজনক দিয়াৰ পিছতে জৱানজনে বাহিৰৰ পৰা ওলাব। ইতিমধ্যে জৱানজনে দেৱী দেৱতাক আৰাধনা কৰি আছে। জৱানজনক সুযোগ দিছে, বলিহালৰ পৰা জৱানজনক আহিবলৈ সুযোগ দিছে। এয়া জৱানজন সাজু হৈ বলিহাললৈ বলি দিবলৈ আগবাঢ়িছে। শৃংখলাবদ্ধভাৱে জৱানসকলে বলি কাৰ্যবোৰ সমাপন কৰি আছে। গৰাকী মহৰ মাথাটো দেৱী দুৰ্গাৰ ওচৰলৈ লৈ যাবলৈ
শৃঙ্খলাবদ্ধভাবে পরিকার্য সমাপন হয়েছে। এয়া 25, 26, 27, 28 এয়া শৃংখলা ৰাখি শৃংখলা কৰি দাবালসকলে মহটো বলিহালৰে ভিতৰত সুমুৱাই লৈছে। দাবাল বলিহালৰে আগবাঢ়িছে। গৰাকীকে মাথা লৈ লৈ যাব। তলত বহিছে তাকে দেখি আমার কইনাই ককাল ঘুরাই নাচিছে। রামচন্দ্র আহিছে সভা তলত বহিছে তাকে দেখি কইনা ঘর সোনা গজ উঠিছে। হৰি মুৰৈ হাততে কলছিল কমন চকুতে চকু থৈ কমন নাচাবি এনেকৈ হৰি মুৰৈ নোৱাৰিম থাকিবলৈ। নাচাবি নাচাবি কাণলে নকবি নকবি কাণকে নিদিবি নিদিবি